তো গিফ্টটো দেখাই দিছোঁ এইফালে চাওক এটা এইফালে পেকিং কৰি আছে বাৰু এইফালে দেখাই দিয়ে এবাৰ পেকিং কৰাটো এটা ফটো এটা পূৰা ফ্ৰেমত পূৰা এইফালে পেকিং কৰা হৈ আছে আৰু এইটো পেকিং কৰিব পাৰোঁ পূৰা পেকিং চেকিং কৰি লৈ যাম এতিয়া তো কেনেকুৱা লাগিছে গিফ্টটো আপোনালোকে কমেণ্ট কৰিব তো বেলেগ গিফ্ট মানে ল'ম বুলি ভাবিছিলোঁ কিন্তু অলপ ভাবি চিন্তি মানে এইটোৱে লৈ ল'লোঁ আৰু এইটো যাতে চিন এটা থাকি যাব বহুত দিনলৈকে সোনকালে যাব লাগিব এতিয়া তো খাই আছোঁ এইটো এৰিও যাব মন নাই বহুত বেছি টেষ্টি হৈছে আজি চাঞ্চতে পূৰা খাই দিছোঁ এটা দুটা ৰাখি বান্ধি দিলে তো ৰাখিটো বান্ধিলে কিন্তু মই গিফ্ট দিবলৈ একোৱে নাই কি কৰিম এতিয়া জোৰকৈ ক আৰু এইফালে এইফালে নালাগে এইফালে লাগিব এইটো সোণা কাৰণে এইটো মনৰ কাৰণে অপেনিং কৰিব লাগিব দেই ভিডিঅ'ত দেখাব লাগিব অপেন কৰি কেনে আৰু এইবিলাক গিফ্ট সৰু সুৰাকৈ কিবা এটা দিলোঁ আৰু লগতে এইফালে ডেইৰী মিল্কৰ চকলেট আছে পূৰা এইফালে এইবিলাক চকলেটবিলাক কেইটা হ'ব দুইটা আৰু এইফালে দুইটা প্লাছ এটা বাচি গ'ল এইটো কেমেৰামেনক দি দিম এইটো ই খাব হেল্ল' মাইক টেষ্টিং হৈ আছে না ভিডিঅ' অঁ আৰু আজি একদম ইউনিক এটা জেগাত ভিডিঅ' আৰম্ভ কৰিছোঁ য'ত নেকি মই কেতিয়াও অহা নাই আমাৰ একেবাৰে ওচৰে হয় বাৰু বিশ্বনাথ চাৰিআলি গহপুৰৰ ওচৰে হয় কিন্তু মই এবাৰো অহা নাই এইফালে আৰু এই জেগাটো দেখাই দিছোঁ কিনো কৈ থাকিম এইটো হ'ল চাহ বাগিচা চবেই গম পাইছে আৰু অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা মানে মোনাবাৰী চাহ বাগিচা এইটো মানে কি ক'ম আৰু এই বৰষুণো আহি গ'ল কি ক'ম এইফালে আৰু এতিয়া মোৰ লগতো আছে এইফালে আমি অলপ ফুৰিবলৈ ওলাই আহিছোঁ মানে এইফালে তো মোৰ লগত এইফালে আছে এইফালে লগৰবিলাক আছে কি খবৰ মজা ন একদম মজা আৰু এটা কথা জানে নেকি আপোনালোকে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাটোতো মোনাবাৰী চাহ বাগিচা হয় কিন্তু অসমত আটাইতকৈ বেছি চাহ বাগিচা থকা জিলাটোৰ নামটো কি জানে নেকি কোনোবা জানে নেকি নাজানে না জানে নাই মই জানো কাৰণে কৈছোঁ দেই এইটো ডিব্ৰুগড় জিলা হয় ডিব্ৰুগড়ত অসমৰ আটাইতকৈ বেছি মানে চাহ বাগিচা আছে আৰু এনেকুৱা ভিডিঅ'টো আৰম্ভ কৰি দিব লাগিব আজি প্ৰথমতে ইণ্ট্ৰ' মাৰি লওঁ চাহ বাগিচাৰ মাজৰ পৰা একদম মজা সেউজীয়া পৰিৱেশ চাৰিওফালে হেল্ল' গাইজ তো নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ পূৰা বৰষুণত ইণ্ট্ৰ' মাৰি দিছোঁ সোনকালে পলাব লাগিব ইয়াৰ পৰা আৰু ইয়াত চাহ বাগিচাৰ মাজত চবেই লগৰবিলাক একেলগে জয় এখন কম দেই এতিয়া চবে একেলগে ক'ব লাগিব ৰেডি না পূৰা 1 2 3 জয় অসম আজিৰ ভিডিঅ'টো পূৰা মোনাবাৰী টি ষ্টেটতে আৰম্ভ কৰি দিয়া তাত জাষ্ট আৰম্ভহে কৰিছিলোঁ কিন্তু তাত বেছিকৈ ভিডিঅ' ক্লিপ ল'ব নোৱাৰিলোঁ কাৰণ ৰাতিপুৱা টাইমত বৰষুণ আহি আছিলে যে সেইকাৰণে বেছি ভিডিঅ' চিডিঅ' একো নকৰিলোঁ আৰু তাৰ পৰা ডাইৰেক্ট এতিয়া বিশ্বনাথ চাৰিআলিত মোৰ ৰুমৰ ওপৰত আহি কেনে ভিডিঅ'টো অন কৰি দিলোঁ আৰু আজি হ'ল ৰক্ষা বন্ধন সকলোকে ৰাখী বন্ধনত বহুত শুভেচ্ছা জনাই দিলোঁ আৰু বাইদেউ সিহঁতে মানে মোক ৰাখী পিন্ধাবলৈ আহিম বুলি কৈছে মোৰ ৰুমত তো আজি মোৰ পকেট খালী হ'ব মানে একো নাই বাৰু এতিয়া কি দিম তাকে ভাবি আছোঁ গিফ্ট কি দিয়া হ'ব এতিয়ালৈকে মই ভাবি পোৱা নাই তো ক'ৰবাত গৈ চাওঁ অলপ টাউনৰ ফালে ওলাই যাওঁ কিবা গিফ্ট পাওঁ যদি লৈ আহিম আৰু গৈ থাকোঁ আৰু এতিয়া আহিছে না আৰু ৰুমৰ পৰা ওলাই আহি গিফ্ট আনিবলৈ গৈ আছিলোঁ গিফ্ট আনিব যাওঁতে মানে ইনষ্টাগ্ৰামৰ ফেমাছ মানুহ এজন লগ পাই গ'লোঁ দেই বিশ্বজিৎ কি খবৰ মজা ন মজা ৰিল চেজ পূৰা ফালি থাকে দেই আজিকালি লাইফতো ফালি থাকে পূৰা মই লাইভ চাই থাকোঁ বাৰু বাকী ক'ত আহিছিলে এইফালে মই নমৰা যাব ওলাইছিলোঁ মোক কেনেকৈ গা ধুবলৈ নমৰা একদম বিশ্বনাথ চাৰিআলিৰ পৰা বেছি দূৰ নহয় ন নমৰা একদম মজা প্লেচ মই এদিন যাব লাগিব আৰু এতিয়া বাইকত মবিল ভৰাই আছোঁ বিন্দাছ যাম আৰু কোন যাবা নমৰা মোৰ লগৰ দুটা যাব মই যাম বঢ়িয়া বাকী ইয়াৰ লগত মই ৰিলছ বনোৱা এটা প্লেনিং কৰিছোঁ বাৰু কেইদিনমানৰ পিছতে ৰিলছ বনাম ন ডান্স একেলগে ডান্স কৰিম এই ডান্স শিকাই দিব মই বাৰু ডান্স কৰিব নাজানো ডান্স চান্স নকৰে বাৰু কিন্তু মই কিবা এটা মিলাই মেলি কৰিম আৰু বাকী এতিয়া মই এইফালে গিফ্ট ল'বলৈ কাৰণে পুলিচ পইণ্ট ফালে গুচি যাওঁ লগ পাম আকৌ ন বাই ঠিক আছে ফুচকা খোৱা ল'ৰাটো বেয়া ফুচকা খাই আছে মই নাখাওঁ মানে গৰমত কিবা লাগি আছে যে নাই নমস্কাৰ নাখাওঁ এতিয়া
পূৰা গৰম আৰু বাকী আমাৰ গিফ্ট চিফ্ট পূৰা মানে ৰেডি হৈ আছে এনেকুৱা গিফ্ট লৈছোঁ মানে যিটো অলপ সময়তে ফটককৈ লৈ ল'ব নোৱাৰি মানে সেইটো বনাবলৈ কাৰণে পূৰা 1 ঘণ্টামান লাগিব 1 ঘণ্টা নহয় 1.5 ঘণ্টা নহ'লে 2 ঘণ্টামান লাগিব বুলি কৈছে তো তাত পূৰা দোকানত গৈ আহিলোঁ 2 ঘণ্টামান পিছত আকৌ যাব লাগিব গিফ্টটো ল'বলৈ কাৰণে ইউনিক ষ্টাইলৰ গিফ্ট অলপ দেৰি লাগিব হ'বলৈ কাৰণে বাকী ই ফুচকা খাইছে মই কি খাম তই ফুচকা খাইছ মই কি খাম তই বোলে কুঁহিয়াৰ পানী খাওঁ নেকি দাদা কিমান গিলাচ 20 টকা এইফালে মই কুঁহিয়াৰ পানী লৈ লৈছোঁ সেইফালে পূৰা ফুচকা খাই আছে অ' ভাই বহুত গৰম লাগিছে যে সেইকাৰণে মই ফুচকা খোৱা নাই অ'কে আৰু যোনটো মই গিফ্ট কৈছিলোঁ গিফ্টটো বনাবলৈ কাৰণে মানে 1 ঘণ্টা 2 ঘণ্টামান লাগিব বুলি কৈছিলোঁ তো 1 ঘণ্টাৰ পিছত আকৌ আহিলোঁ সেই দোকানত তো গিফ্টটো দেখাই দিছোঁ এইফালে চাওক এটা এইফালে পেকিং কৰি আছে বাৰু এইফালে দেখাই দিয়ে এবাৰ পেকিং কৰাটো এটা ফটো এটা পূৰা ফ্ৰেমত পূৰা এইফালে পেকিং কৰা হৈ আছে আৰু এইটো পেকিং কৰিব পাৰোঁ পূৰা পেকিং চেকিং কৰি লৈ যাম এতিয়া তো কেনেকুৱা লাগিছে গিফ্টটো আপোনালোকে কমেণ্ট কৰিব তো বেলেগ গিফ্ট মানে ল'ম বুলি ভাবিছিলোঁ কিন্তু অলপ ভাবি চিন্তি মানে এইটোৱে লৈ ল'লোঁ আৰু এইটো যাতে চিন এটা থাকি যাব বহুত দিনলৈকে তো এইটোৱে লৈ ল'লোঁ আৰু বাহঁতৰ মানে ৰিয়েকশ্যনটো কেনেকুৱা হ'ব পিছত দেখা যাব আৰু আপোনালোকে চাই থাকক তো এতিয়া গিফ্ট চিফ্ট লৈ কিনে গৈ থাকোঁ আৰু আমাৰ গিফ্ট চিফ্ট পূৰা পেকিং কৰা হৈ গ'ল এতিয়া যিহেতু বহুত গৰম সেইকাৰণে পূৰা আইচক্ৰীম খাই আছোঁ ইয়াত আৰু মানে বাহঁতে ফোন কৰিছে সোনকালে যাব লাগিব এতিয়া তো খাই আছোঁ এইটো এৰিও যাব মন নাই বহুত বেছি টেষ্টি হৈছে তো খাই মেলি কিনে সোনকালে গৈ থাকোঁ আৰু ৰুমত রামধেনু খাতুরঙি রঙের বুকুতে বিয়পা অভিমানী দারে কিনো কই গো আৰু এতিয়া পূৰা সেইফালৰ পৰা ৰুমত আহি গ'লোঁ ৰুমত আহি কিনে মানে বহুত দেৰি ৰখাৰ পিছতহে বাইদেউহঁতে আহি পাইছে দেই কি কৰি আছিলি ইমান দেৰি পিছত আহিছে যে এনে আছিলি কি পাউডাৰ চাউডাৰ আটা মৰ্দে লগাইছ নেকি চাওঁ বগা হৈ আছে নেকি পূৰা বগা হৈ আছে মানুহকেইটা কি ক'ম আৰু যিকোনো হওক এতিয়া পূৰা আহি পূৰা ৰেডি কৰি দিলে এইফালে এয়া ৰাখি পিন্ধাবলৈ কাৰণে তো এতিয়া কি পিন্ধাবি আৰু নেকি ৰেডি পূৰা মই ক'ত বহিব লাগিব এতিয়া রামধেনু খাতুরঙি রঙের বুকুতে বিয়পা অভিমানী দারে কিনো কই গোপনে তুমিও শুনা নীরবে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা এবাৰ খোজে খোজে থাকিব মন মোর হৃদয় রামধেনু খাতুরঙি রঙের বুকুতে মিঠা একদম মানে
একেবাৰে খাই দিছোঁ বেলেগ দিনা খাব নাপাওঁ আজি চাঞ্চতে পূৰা খাই দিছোঁ আৰু এতিয়া পূৰা ৰাখি চাখি বান্ধি মানে এটা দুটা ৰাখি বান্ধি দিলে তো ৰাখিটো বান্ধিলে কিন্তু মই গিফ্ট দিবলৈ একোৱে নাই কি কৰিম এতিয়া গিফ্ট লাগিব নেকি নালাগে জোৰকৈ ক আৰু এইফালে এইফালে নালাগে এইফালে লাগিব কি কৰোঁ গিফ্টটো দিয়ে দিওঁ আৰু চাগে বেছি দেৰি ৰখি নাথাকোঁ এইফালে পূৰা ভাই গিফ্টটো লুকাই থৈছোঁ দেই এইফালে গিফ্ট লুকাই থৈ দিছোঁ পূৰা ক'ত এইফালে নগ'লে হ'ব পূৰা ঠিকে আছে ন এইটো সোণা কাৰণে এইটো মনৰ কাৰণে অপেনিং কৰিব লাগিব দেই ভিডিঅ'ত দেখাব লাগিব অপেন কৰি কেনে আৰু লগতে এই চকলেটটো বিদায় হ'ল মই ইয়াতে দেখাই দিম দেখুৱাই দে এনেহে কাটি দিব আৰু এইবিলাক গিফ্টটো সৰু সুৰাকৈ কিবা এটা দিলোঁ আৰু লগতে এইফালে ডেইৰী মিল্কৰ চকলেট আছে পূৰা এইফালে এইবিলাক চকলেটবিলাক কেইটা হ'ব দুইটা আৰু এইফালে দুইটা প্লাছ এটা বাচি গ'ল এইটো কেমেৰামেনক দি দিম এইটো ই খাব ইয়াতে অপেন কৰি দেখাব লাগিব এতিয়া বাবু আহা হা এই জুবিন গাৰ্গৰ কিবা ঐ বাবু আহা এই জুবিন গাৰ্গৰ কিবা আছে ন ইয়াত কিবা এটা অ'কে ইয়াতে এইবিলাক পূৰা অপেনিং কৰি আছে অলপ দেৰি বহি থাকিব অলপ ওচৰত আহি কিনে এতিয়া ইয়াত কি আছে এইটো মানে পূৰা এক্সাইটেড না দুইজনে কোনে ফাৰ্ষ্ট খুলিব পাৰে খুলিবই পৰা নাই বেচেৰা এজনটো এয়া চব ফাটাই দিলে একেবাৰে কি আছে চাওঁ ৰিয়েকশ্যনটো কেনেকুৱা লাগিলে দেখাই দে এইফালে ভিডিঅ'ত কেমেৰাত দেখাই দে আমাৰ আৰবি ডান্সাৰ ফেমিলি কৈ দে কেনেকুৱা লাগিলে ধুনীয়া লাগিছে পুৰা জোৰকৈ কওঁ ধুনীয়া লাগিছে বঢ়িয়া বঢ়িয়া আৰু এইফালে দেখাই দে এইফালে এইটো গিফ্ট পাইছোঁ ভাল লাগিছে মই বহুত হেপ্পী তো কিনো দিম ভাবি আছিলোঁ কি গিফ্ট দিম সেইকাৰণে মানে মই অলপ কনফিউজ হৈ আছিলোঁ মানে টাউন ফালে অলপ ওলাই গৈছিলোঁ চেণ্টাৰ ফালে তো যাওঁতে এনেকৈ ফটো বনোৱা ফ্ৰেম এনেকৈ দোকান পালোঁ তো তাতে ভাবিলোঁ ফটোৱে ওলাই ফ্ৰেম দি দিওঁ যাতে কিবা এটা মানে চিন নিচিনা থাকি যাব আৰু মেমৰি হিচাপত থাকি যাব সেইকাৰণে আৰু বাইদেউ সিহঁতে অলপ আগতহে গুচি গ'ল বহুত সময় থাকিলে বাৰু 9টামান বজালৈকে থাকিলে ৰাতি এতিয়া 10টামানে বাজিলে বহুত সময় থাকিলে মানে ইয়াতে খানা চানা বনাই মেলি পূৰা খাই মেলি গ'ল আৰু দেৰি হ'ল সেইকাৰণে আৰু পিছত ভিডিঅ' চিডিঅ' ইমানকৈ নল'লোঁ কাৰণ ৰাতি মানে ভিডিঅ' কোৱালিটি ইমান ঠিক নাহে আজিকালি মোৰ কেমেৰাটো কি হৈছে জানো অলপ মানে ফাটি অহা নিচিনা লাগে তো একো নাই ভিডিঅ'টো আজি এনেকৈ শেষ কৰিব লাগিব আৰু শেষত ভিডিঅ'টোত এটাই কথা ক'ব বিচাৰোঁ বাইদেউ দুজনীক আজি মোৰ এই উকা হাতখন ৰঙীন কৰি তোলাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই পবিত্ৰ দিনটোত মই নিজে সুখী বুলি ক'ব লাগিব তহঁতৰ বাইদেউ দুজনীৰ মানে প্ৰতিটো সুখ দুখৰ সমভাগী হ'ম বুলি এইটো ভিডিঅ'ৰ জৰিয়তে মই কথা দি দিলোঁ আৰু আজি অকল বাইদেউ দুজনী মানে বিশ্বনাথ চাৰিআলি থাকে যে ওচৰে হয় সেইকাৰণে দুজনী আহি কিনে ৰাখি পিন্ধাব পাৰিলে কিন্তু আৰু আছে বাইদেউ আছে ভণ্টি আছে অলপ দূৰ হৈ কাৰণে আহিব নোৱাৰিলে ঘৰৰ পৰা নামটো কৈ দিব লাগিব মালতী বাই আছে আৰু গহপুৰতো আছে মোৰ ভণ্টি মন্দিৰা নামবিলাক কৈ দিছোঁ দেই আজি মানে চবকে মনত পৰিছে ৰাখী বন্ধন যে চবকে মনত পৰিছে সেইকাৰণে নামবিলাকো কৈ দিছোঁ বাকী ভিডিঅ'টো এনেকৈ শেষ কৰিব লাগিব আৰু বহুত বেছি দীঘল হৈ গৈছে আৰু ইয়াৰ আগৰ ব্লগটো এডিট কৰিবলৈ আছে মই মানে সময় একেবাৰে মিলাব পৰা নাই মই যে শিক্ষা মন্দিৰ একাডেমীত যে গৈছিলোঁ তাতো ব্লগ বনোৱা আছে মানে এডিট কৰিব পৰা নাই অহাকালি এইটো ব্লগটো দিয়াৰ পিছতহে এইটো বনাম মানে এডিট কৰি দিম শিক্ষা মন্দিৰ একাডেমীত যোৱাটো আৰু বাকী অহাকালি আৰু এটা জেগাত ইনভাইট কৰিছে
এইকেইদিন বহুত জেগাত ইনভাইট কৰি আছে মানে সময় মিলাব মানে পাৰিম নে নাই নাজানো যদি যোৱা হয় আপোনালোকে গম পাবই তো ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ পৰিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ জয় আই অসম